নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছো আপোনালোকক আমাৰ এটা নতুন দিনলৈ আমি এতিয়া বৰ্তমান মামাহঁতৰ ইয়াতে আছো যোৰহাটত আমাৰ আজি দ্বিতীয় দিন আজি আমি কি কৰো কি নকৰো ইয়াত আপোনালোকক সকলো দেখাম চাই থাকিব ৰাতিপুৱা চাহকণ খাব লৈছো ধুনীয়াকৈ আমি বহি সকলোৱে আমি মামাহঁতৰ বাৰীলৈ আহিছো কাপোৰ কেইটামান মেলিব আছিলে সেইটা মেলি ললো ডাংডালত এতিয়া মনকন কি আনিছিলে হে Oh, bed guti. এইকেইটা চাওক সেই আমি আগৰ সৰু কালৰ স্মৃতি এইটো আমি আগতে বহুত খাইছিলোঁ বেতগুটি মোৰ আৰু বাৰ একদম প্ৰিয় বস্তু পাপাই আনি দিয়া বাইপা এতিয়া আমি জেউৰা পাৰ হৈ হেৰিলৈ আহিছোঁ মণিকণতৰ খেতিলৈ আহিছোঁ এতিয়া ইয়াত কি খেতি কৰিছে মামাই বহুত খেতি কৰি থৈছে আকৌ আপোনালোকক দেখাম চাব হা এইয়া বেঙেনা খেতি কৰি থৈছে এ সেই কোনটো বেঙেনা ডাঙৰটো নে সৰুটো লাগিব ন এয়া বেঙেনা খেতি কৰি থৈছে ঘৰতো আছে নহয় ঢেৰ অঁ এয়া জাতিলাও নে নহয় ৰঙালাও ক্ষমা কৰিব চিয়াল ক'ত আছে অঁ এয়া বেঙেনা এইবোৰ ৰঙালাও নে অঁ আৰু ইয়াত কি ৰুই থৈছে সৰু পুলি এইবোৰ পুলি অলপ ডাঙৰ হৈছে সেয়া খাবলৈ আহিব লাগিব ডাঙৰ হ'লে আৰু মামাহঁতৰ ইয়াত বেতগুটিকেইটা লৈ আমি আকৌ আহি আছোঁ এতিয়া মামাহঁতৰ ঘৰত এটা বিশেষ বস্তু যি ইয়াত বহুত পোৱা যায় মানে প্ৰায় মানুহৰ ঘৰতে পোৱা যায় তিয়কৰ এইডোখৰ জেগাত মানে প্ৰায় মানুহৰ ঘৰতে দেখোঁ সেইটো হৈছে আনাৰস এয়া আনাৰস এতিয়া লাগিবলৈ হৈছে ন এয়া আনাৰস চাওক লাগি আছে মামাহঁতৰ ঘৰত মানে বাৰীত অকল আনাৰস গোটেই বাৰীখন আপোনালোকে দেখিব য'তে ত'তে অকল আনাৰসৰ পুলি এইফালে মানে আনাৰস বহুত পৰিমাণে পোৱা যায় লাইনতো আছে নেকি এয়া চাওক গোটেই আনাৰস পূৰা ভৰি আছে ধুনীয়াকৈ পকিলে আমি আহি পানি দাহি মুহি খাই থৈ যামহি ইয়া আৰম্ভণিতে লাই শাকৰ গছ আৰু এয়া চাওক এল'ভেৰা আমি এল'ভেৰা লাগিলে ইয়াৰ পৰা লৈ যাম আৰু বহুত এল'ভেৰা আৰু ইয়াতকৈতো সৰহ আছিলে এতিয়া অলপ বোৰ মৰিয়ে গৈছে বাৰু আৰু এতিয়া আমি যাম বাৰীলৈ ব'লক গৈ থাকোঁ saber o que quero fazer e a palavra aí eu vou saber o que quero fazer. স্কুলখন পালোহি এখন আমাৰ ভিনদেউৱে পঢ়া স্কুল সি আমাৰ মাকৰ লগত আহিলে মামা এয়া হেৰি ইয়াত পাপা পঢ়িছিলে তাই ইয়াত সেইবোৰ দেখি পানি মন কৰিছে যাবলৈ বাইদেউ অহা নাই নহয় মোমো এখন হৈছে আমাৰ ভিনদেউৱে পঢ়া স্কুলখন মোমোৱে খেলি থাকোঁতে মানে এটা বস্তু পালে এইটো বস্তু দেখিছে নহয় এইটো বস্তু মানে একদম দেখিয়ে মানে এটা পুৰণা স্মৃতি ভাহি আহিছে মনলৈ আমি মানে যেতিয়া আগতে সৰু LP স্কুলত পঢ়ি আছিলোঁ আৰু
প্ৰথম শ্ৰেণীত পঢ়ি থাকোঁতে মানে এইটো আমাৰ পাপাহঁতে বনাই নি পানি ইয়াত গুটিটো ভৰাই দিয়ে, কাৰণ গুটিটোৱেদি এনেকৈ লিখোঁতে ক খ গ ঘ লিখোঁতে হাতখনত দুখ পোৱা হয় আঙুলিকেইটাত, সেইকাৰণে এইটো ধুনীয়াকৈ বনাই দিয়ে। এইটো কি বুলি কয়, ফলি গুটি নে কিবা বুলি কয়। ফলি গুটিটো যদি শুদ্ধ নহয় তেন্তে কি হয় বাৰু জনাবচোন আপোনালোকে, মই পাহৰিলোঁ, ইমান ভালকৈ মনতো নাই। এইটো মানে এটা বহুত ভাল লগা, এইটো দেখি পানি মানে মোৰ মনটো ভাল লাগি গ'ল, সেইকাৰণে দেখাই দিলোঁ আৰু। যদি মোৰ নাম মই ফলিগুটি বুলি ভাবিছোঁ, যদি হয় তেতিয়া ক'ব আৰু, যদি নহয় তেতিয়াও জনাব। এইয়া চাওক মামা ককাকে খুৱাই থকা লাজ কৰিছে মামা ককাই মামা ককাকে খুৱাই থকা। ইভাগে আকৌ আমি খালে বাৰু হেৰি উৎপাত কৰে, এতিয়া আকৌ খাইছে ধুনীয়াকৈ। এয়া হৈছে মামা ককাকৰ মৰম নাতিনীসকলে, হয় ন মা? চব থাক, তোক সুধিছো নেকি? ঐ তই নকবি, চাই ল'ম তোক। নাতি আৰু মৰম, মাটিত মৰম, হাতীত মৰম নে কি এনেকুৱা আছে নহয়। মাম এয়া চাহ খাবলৈ বহিলো। এয়া হালোৱা বনালে, তোৰ ভাগ নাই খোৱা, তোৰ ভাগ এই ভাগ আকৌ এই ভাগ। চাহ আৰু হালোৱা মই খাম, তোৰ ভাগৰখিনি খাই পেলাম। এয়া শুকান খৰি কেইটামান লৈ লৈছোঁ। আৰু এয়া কি বাৰু এইবোৰ কিহৰ গছ বাৰু এইবোৰ চাহৰ গছ। মামাহঁতৰ ডাঙৰ বাগান আছে। এয়া বাৰু ঘৰতে কৰি থৈছে কেইটামান, কিন্তু বাগানো আছে। এয়া চাহৰ গছ, কোমলীয়া পাত কেইটামান ছিঙি নিব লাগিব আৰু একদম ধুনীয়াকৈ হৈছে। এইটো গোটেই এৰিয়া চাহৰ, তালৈকে ঘৰৰ বাৰীটো চাহ কৰি থৈছে, চাওকচোন। এয়াই হৈছে খেতিয়কৰ ঘৰ আৰু খেতিয়কৰ বাৰী পৰিচয়। এয়া বাপেক আৰু জীয়েকে পঢ়ি আছে। বেবী মানে ইমান ধুনীয়া গাঁৱৰ শান্তি পৰিৱেশৰ মাজত এই দুগৰাকীয়ে হুলস্থুল। তলত কিতাপ থব। আমাৰ ভাত পানী খাই হৈ গ'ল, এতিয়া যাব ওলাইছো আৰু মামাহঁতে কি ভৰাইছে অ মণিকণ, কিবা কিবি ভৰাই আছে ডিগ্ৰীত। ভালে বৰ্তমান ইমানেই হৈছে, আৰু হ'ব আৰু আপোনালোকক দেখুৱাম, চাই থাকিব। এয়া মামীয়েকৰ লগত লুকা ভাকু খেলি আছে। গোটেইখনে দুখ কৰি আছে। ককাকে কান্দিছে, ককাকে কান্দিছে। মৰম কৰি দিয়া মামাক, কান্দিছে মামা ককা। নাকান্দিব মামা হ'ল আৰু এতিয়া গোটেইখন কন্দা কটা হ'ব আৰু। মণিকণ তোৰ কি হৈছে? না কাকা কান্দিছে। মামী এতিয়া কন্দা কটা হ'ব আৰু ৰাইজ যাব। নাকান্দিব আকৌ। চিপছ খাবলৈ পইচা দিছে ককাই। যাম দেই লৈ যাম। মামা এইটো মোক দিয়ক। মোক দিয়া কম এটা চকুটো জল জ্বলা গৈছে। থেংক ইউ। আমি যাব লৈছো এয়া মামা ককাক
কানি কানি গ'লগে ভিতৰলৈ আৰু তই বিহুত যাবি এ মামী মামী বাই 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 আকৌ আহিবা দে নাকান্দিব তাৰপৰা হৈ বাই 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 মামা আজি পৰা ভগৱান নেদেখা বাই বাই যাবা দেই বাই বাই কান্দি অৱস্থাই নাই যাওঁ আমি ওলাইছো আৰু এয়া আমি মামাহঁতৰ গাঁওখনৰ মাজে মাজে আহি আছো ইয়া বাগান কি ধুনীয়া ৰাস্তা বাগান চাওক মামাহঁতৰ বাগান আছে মামাহঁতৰ নিজৰ বাগান আছে বাৰু এদিন দেখুৱাম বাৰু কিন্তু ইমান ধুনীয়া পৰিৱেশ আমি ঘৰ আহি পালোহি বহুত দূৰ ৰাস্তা একদম যোৰহাটৰ পৰা জয়সাগৰলৈকে মন চনবোৰ একদম ভাল হয় মামাহঁতে কালিলৈ ছোৱালীজনীও খুব আমনি কৰিছে আমি সেইকাৰণে ভিডিঅ' নবনালোঁ ৰাস্তাত আৰু আজিৰ ভিডিঅ'টো আৰু ব্লগটো ইমানতে সামৰণি মাৰিলোঁ চবে চাব আমাক মৰম দিব বুলি আশা ৰাখিলোঁ আমি আৰু যেনেকা কৰোঁ তেনেকৈ সাধাৰণভাৱেই দি যাওঁ আৰু দি গৈছোঁ আৰু কি দিছোঁ নাজানো ভুল হ'লে শুধৰাই দিব ক'ব আৰু ঠিক আছে দিয়ক